সো হেল্ল' গাইজ আমি ভিডিঅ'টো দিলোঁ আজি স্কুলৰ পাৰ্ট এনেকৈ 1 2 3কৈ উলিয়াই থাকিম আৰু আমাৰ ভিডিঅ' ডেইলি পাব এতিয়া আৰু কোনো অসুবিধা নাই ডেইলি আমি ভিডিঅ' আপলোড কৰিম চ' আমাৰ ভিডিঅ'ত আজি যিবিলাক নতুন ভিউৱাৰ্ছ আহিছে তো নতুন ভিউৱাৰ্ছখিনিক আমাৰ এটা অনুৰোধ আছে যে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যেন কাৰণ আমি বৰ্তমান এতিয়ালৈকে চেনেল মনিটেশ্যনো কৰিব পৰা নাই আৰু অলৰেডি আমি বহুতকেইটা ভিডিঅ' আপলোড কৰিলোঁ খৰচ পাতিটো সেইটো বাদ দিয়ক বাৰু সেইটো কোনো কথাই নপৰে কিন্তু কষ্ট পাতি হৈ আছে অলপ কিন্তু সেই হিচাপে আমি ৰেছপন্সটো খুব কমকৈ পাই আছোঁ পাৰিলে অলপ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু নতুন ভিউৱাৰ্ছবিলাক ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু অলপ দীপাংকৰ শৰ্মা মানে আমাৰ এইটো বাঙাল এখেতে অলপ কিবা কৈ দিব কওকচোন আপোনালোকৰ মাজলৈ আমি আহিছোঁ আশা কৰোঁ আপোনালোকে আমাৰ আঁকোৱালি ইমান সুন্দৰকৈ লৈছে আৰু ইয়াতকৈ ভালকৈ আঁকোৱালি লওক আৰু আমাৰ যিটো চেনেল অসম ব্ৰাদাৰ্ছ AXOMBROTHERS এই ব্ৰাদাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক লাইক কৰক ভাল লাগিলে ভাল লগা বুলি লিখক বেয়া লাগিলে বেয়া লগা বুলি লিখক আপোনালোকে বেয়া লগা বুলি লিখিলে আমি সেইখিনি যথেষ্ট পৰিমাণে ভাল লগা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম আৰু আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকক মনোৰঞ্জনমূলক যিকোনো ধৰণৰ অনুষ্ঠান দিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম আশা কৰোঁ আপোনালোকে আমাক আঁকোৱালি ল'ব নিজৰ সন্তান বুলি ভাবি আপোনালোকৰ নিজৰ ঘৰৰ কাষৰ আপোনালোকৰ ল'ৰা বুলি ভাবি তো আজিৰ কাৰণে এইখিনিয়ে আছিল মালিগালা কৰা হৈছে প্ৰাৰ্থনা গালি কিবাটো জানা অলপমান এই যুঁজি থাকিবা জানা যে প্ৰাৰ্থনা নামিবি দে কিবা এটা গাওঁ দেই গা গা ভালকৈ গাবি কিবা জানো না তই মই অলপ চলপ জানো তই আগতে নালে আমাক থৈ দিবি আমি ধুনীয়াকৈ গাম মই ধৰিম মই ধৰা মতে তুমি গোটেইকেইটা ধৰিবি হাতযোৰ কৰোঁ হাজাৰ কৰ চবেই তেৰি মেৰি তেৰি মেৰি तेरी मेरी ये कहानी तेरी मेरी ये कहानी तेरी मेरी तेरी मेरी तेरी मेरी ये कहानी तेरी मेरी ये कहानी মজা হৈছে বৰ ইচ্ছা স্যার তুই আমি বেলেগত শিকা বঢ়িয়া 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 মই ভুলকে ভাবছি বৌ স্যার মই দুখ চুখ পাৰি গ'লো চব জানা শুনা শুনি প্ৰাৰ্থনা ধোন ভালে গালিয়ে স্যার হা স্যার আমি এইখিনি জানো ভাল হৈছে ভাল হৈছে তে যোৱাকতো শিকাইছোঁ বহুত দিন কিবা কানি আজি মই দুটামান প্ৰশ্ন সুধো তাক হ'ব স্যার এই বাঙালী থিয়ালচোন স্যার তই কচোন আকাশেৰে উৰি যোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল স্যার আকাশেৰে উৰি যোৱা প্ৰথম ভাৰতীয় মহিলা স্যার মই পঢ়াত আৰু জানাত আকাশেৰে উৰি যোৱা প্ৰথম ভাৰতীয় মহিলা সীতা স্যার কিতিয়া ওই স্যার প্রথম তিৰি না আপিয়ে স্যার মানে তিৰিও আপিও স্যার প্ৰথম মানে আপোনাৰ ৰাৱণৰ লগত লংকাত উৰাই গৈছিল তাৰে আগতে বেলেগে উৰে জনাই স্যার হয় নেকি সীতাই গৈছিল বহ 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 এই মেক্সি যাওঁচোন অসমত কি কি নাই স্যার বহুত টান প্ৰশ্ন লাগে অসমত কি কি নাই অসমত স্যার অসমত জানো স্যার আকাৰিকান নাই অসমত অসম বহুত জানাই কথা কিছু কিছু লৈছা নেকি বেলেগত আৰু স্যার লনাৰ কত মই হা? ইয়াতে পঢ়ি কিনে শিকছো স্যার বহ বহ বহুত জানা দে বহুত জানা ঘৰত চানা তুমি নিশাচৰ প্ৰাণী দুটাৰ নাম কোৱা স্যার জানো মই দেখো দেৱতা, ৰুক্মিণী,
দুটা আহিছে হ'ব দে বাপৰে বাপ দে কঠীয়া থিয়া দিছোন দে থিয়া দি এওঁতো কলাকে উত্তৰ গেলা ভালকে তইও ভালকে কলি ভাল পা দে কচোন ক তই এটা মুৰ্গী যি একদিনত এটাকে কণী ডিমা পাৰে 7 দিনত কেইটা পাৰিব স্যার একটু আর মোবাইল আছে 6টা বারে 6টা এই বাগালা থিয়া দিছোন স্যার এসপ্তাহত কেইদিন হে এসপ্তাহত 7 দিন স্যার তে ডিমা কেনকে 6টা পাৰে হে এই কচোন বাগাল তই আকৌ কেনকে 6টা পাৰে কেনকে মানে স্যার এসপ্তাহত 7 দিন হই অ কিন্তু আপনার রবিবারটো সব বন্ধ থাকে না অ স্ট্রাইক করে দাও ডিমা বাৰু বন্ধ 6টাই পারে হ্যাঁ? স্যার 6টাই পারে হয় নেকি হ'বও পাৰে দে বাহ কিয়া দি থাকা তুমি বহিব পাৰি যে বাহ আরে নকলে কিন্তু নগলেও বহিব পাৰি স্কুলখন আমাৰ ঘৰৰ নহয় আৰু আমাৰ ঘৰৰে ক'ত গেলি মৰিল নেকি অ' ছাৰ কুয়া কৰে ছাৰ কুয়া হৈ কিনে আৰু সুখেল নেকি সুখে আছে নেকি দেখাব না কিন্তু গণৰ চিয়াতে কাইবা চিবা নিদিয়াৰ পইচা আহিলেও কেতিয়া ভালকে চাবন দি অলপমান গা চাই দিবি আহিবা দিবি সি সিদিনা ইণ্টাৰভিউ দিব গৈছিল না অঁ ইৰিগেশ্যনৰ তাৰপিছত যাই কিনে মাছ মাৰি বহি আছিল পথৰ সিদিনা বাপৰে। ধৰিছে আৰু হয় নেকি পইচা ইণ্টাৰভিউ দিবা সি মাছ মাৰি আছিল চাৰি অ' সি তাতে গেল নেকি যে চাকৰি হ'লে নেকি তাৰ হে ঠিক নাই খবৰ ল'বিচোন তাৰ বাইদেউ খবৰ লৈ যাবি আপনার টিউশনের পয়সাটো দিছি না স্যার মোক পইচা দিয়া নাই সি অলপ দি গৈছি দিয়া নাই ইয়া বলে কৈছিল আমাৰ হয় খাইছি বেটাই চব ওই খাইছি ইৰিগেশ্যনৰ এক পৰীক্ষা মাকত দিব তাৰ যাই কিনে আনি পেলাই মাছ মাৰি খালা। আছিল খালত মাকে তাক পইচা মাক দিয়া বুলি কৈছি ৰ মোক কিন্তু আধাই দিছি দিয়া বলে কৈছিল অঁ এই তোৰ আজি এই সমাজ বিজ্ঞানখন আনিছা নেকি নে আনা নাই স্যার আনা নাই ছাৰ কালি লৈ আহিবি শুনিছে না কালি সমাজৰ বিজ্ঞানৰ বিষয়ে অলপ শিকাম তোক মানে দে। সমাজৰ বিজ্ঞানৰ বিষয়ে সমাজৰ বিজ্ঞান আৰু কি বস্তু এই সমাজ ইয়াতো ৰাইজৰ এইটো কথা এটা সমাজ মানে কি ৰাইজ অ' সমাজ বিজ্ঞান কিতা অঁ মই সমাজ তো মহাভারত বলে বিছনি এই হ'ব এতিয়া যা হ'ব যা আজি ধৰ ভাল হৈছে যা পঢ়া কি শিকাইছোঁ মই নিজে গম পোৱা নাই সিহঁতক যা 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 চব যা স্যার জান দাও যা যা অ' ছাৰ যাম অঁ ৰ অঁ অঁ বাকী ভালে অঁ কালি কিতাপ লৈ আহিবি দেই সমাজ বিজ্ঞান অঁ সমাজ বিজ্ঞান ইহঁতক কি বা পঢ়িছোঁ মই নিজে গম পোৱা নাই কেলা বিজ্ঞানো নিজে আৱিষ্কাৰ কৰিছে উত্তৰ গেলা আকৌ তিতা বোলে না হয়ে ক'বা হ'বও পাৰে এতিয়া মই ভালকৈ চাব লাগিব আৰু আজি কিতাপখন যাই পেলাই ৰবি ক'ব লাগিব কিতাপখন উলিয়াই দি বুলি যাওঁ দে ময়ো আৰু